দালি এফালে ধুনীয়াকৈ উতলি আছে। মানে হেৰি এতিয়া কি আলু পিটিকা কৰিব নেকি? নিৰামিষ আলু পিটিকা বনোৱা দিলদাৰ বড়ো ইউটিউব চেনেল। বৰ্তমান আশা কৰোঁ সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। গাড়ীতে আছোঁ বৰ্তমান যোৰহাটত, অলপ গাড়ী কাম কৰাই আছোঁ, আপোনালোকক তাকে দেখাম বুলি আহিলোঁ। বলক গাড়ী কি কাম কৰি আছে আপোনালোকক মই বৰ্তমান দেখাই দিছোঁ, চাব। বৰ্তমান চাইকেল পিং আৰু কিনপিঙৰ কাম থকাৰ কাৰণে এইটো চকা খুলি দিয়া হ'ল। এইফালে জেক লাগি আছে, এটা দুটা তিনিটা জেক। এইফালে সকলো বস্তুবিলাক বাহিৰতে এনেকৈ উলিয়াই কিনে পেলাই থৈ দিয়া হৈছে। চাওক এইফালে মুৰ্গাৰ কাম কৰি থকা হৈছে, চব খুলি থৈ দিয়া আছে। মুৰ্গা কাম কৰি আছে বৰ্তমান, জেক লাগি আছে পাছফালে দুইটা চাওক। এইফালে মিস্ত্ৰী তাহঁতে কাম কৰি আছে, বৰ্তমান ফিটিং কৰি থকা হৈ আছে। এইটো চকা খুলি থৈ দিয়া আছে, লগাবৰ কাৰণে খুলিবৰ কাৰণে অসুবিধা হৈছিলে কাৰণে। মুৰ্গা এইকেইটা বনাই অনা হৈছে বেলেগত, ৱেইট আছে 25 কেজি 20 কেজি ইমান হ'ব। চব বস্তুবিলাক বাহিৰতে উলিয়াই থৈ দিয়া আছে। ভাত বনাই খালোঁ আমি বৰ্তমান ৰাতিপুৱা। এইকেইটা হৈছে নতুন বস্তু, বৰ্তমান মুৰ্গা কামৰ কাৰণে আনি কিনে থৈ দিয়া আছে, ইয়াৰ পৰাই লগাই আছে বৰ্তমান। এইফালে চাইকেল পিং কিনপিঙৰ কাম বৰ্তমান কৰি আছে। মই নুমলিগড় আহিম নহয়, এই নুমলিগড় ৱাইফ আছে, মই তাত পৰঠা খুৱাম। এই বগী ছোৱালীজনীয়ে চাই যাব। নিৰামিষ ভাত মাছ মাংস খাবৰ কাৰণে পইচা নাই। তাৰপিছত সেইফালে আলু পিটিকা কৰিম, লগত আছে যোৱাকালি অনা বন্ধাকবি, লগত পিটিকা বনাম। দালি এইফালে ধুনীয়াকৈ উতলি আছে। মানে হেৰি এতিয়া কি আলু পিটিকা কৰিব নেকি? নিৰামিষ আলু পিটিকা বনোৱা। বৰ্তমান গাড়ী বনাই হৈ গ'ল, তাৰপিছতে আমি এতিয়া 5:30 হৈ গ'ল, যাব ওলাইছোঁ ঘৰলৈ যোৰহাটৰ পৰা। গাড়ী পূৰা টোটেলি কাম কৰা হৈ গ'ল, এতিয়া ঘৰলৈ গৈ আছোঁ। দিনটো ভালে গ'ল, কাম বন কৰি মেলি ভালে লাগিলে দিনটো। বলক ঘৰৰ অভিমুখে আজি যাত্ৰা আৰম্ভ কৰোঁ। মই আহি পালোহি নুমলীগড় তিনিআলিতে ভাত পানী বনাই এতিয়া খাই থাকিম আৰু ঘৰলৈ নাযাওঁ। যোৱাকালিও গা ধোৱা নহ'ল, তাৰপৰা আজিও নহ'ল। যোৰহাটত পানী বহুত বেছি মানে আইৰণ আছে, সেইকাৰণে গা ধুবলৈ মন নগ'ল আৰু নুধুলোঁ। অহাকালি গা পা ধুই মেলিহে ঘৰলৈ যাম আৰু বৰ্তমান আজি ইয়াতে গাড়ীতে শুই থাকিম। যদি ভিডিঅ'সমূহ চাই কিনে যদি ভাল পাইছে, লাইক এটা কমেণ্ট লগতে শ্বেয়াৰ, আৰু যিসকলে ছাবস্ক্ৰাইব কৰি দিয়া নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। বাকী সকলোলৈ ধন্যবাদ, আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে।